Hi friends, welcome back to Yoga Pashala. This is Yogini Moshmi. So today I'll be demonstrating one of a very ancient old technique which is called Jalaneti. This comes under Kriya. Kriya means we used to cleanse our internal organs. So this Jalaneti pot, this is a Jalaneti pot. And for today I'll be demonstrating this in Assamese, in my local language, especially for my Assamese friends. মোৰ অসমীয়া বন্ধুসকলৰ বাবে মই এই ভিডিঅ'টো আজি বনাইছো এইটো জলনেতি পাত্ৰ আপোনালোকে মাৰ্কেটত পাব কিনিবলে এই পাত্ৰটো ভালকে এবাৰ দেখাই দিছো এটো মই ব্যৱহাৰ কৰো ঘৰত এই পাত্ৰটো আপোনালোকে কিনি লব আৰু এটো কেনেদৰে কৰা হয় আজি মই আপোনালোকক অলপ ভালকে স্পেশালি ইয়াৰ ওপৰত এক্সপ্লেনেশ্যন কৰি দেখাম ইয়াত মই ব্যৱহাৰ কৰো স্পেশালি লিউক ওয়ার্ম ওয়াটার গৰম পানী বেছি গৰম হ'ব নালাগে কুহুমীয়া গৰম পানী তাত মই মিলাও নিমখ অলপ নিমখ পিঞ্চ অফ সল্ট বেছি নিমখ মিলাবলৈ প্ৰয়োজন নাই আৰু পানীটো আপুনি ইমান লৈকে দিলেও হ'ব ইমান লৈকে ভৰা পানী হলেও হ'ব আৰু এই যেটো পাত্ৰ হয় আপুনি এনেদৰে লৈ মই যেনেকৈ কৰিছো এবাৰ ভালকে চাই লওক আৰু এটা কথা আপোনালোকে জলনেতি কৰাৰ ৰাতি হোৱাৰ আগে যিদিনাখন মৰ্নিং জলনেতি কৰিব তাৰ ৰাতি হোৱাৰ আগে আপোনালোকে নাকত ঘিউ দি হ'ব ঘিউ বেছি নহয় আধা চামুচ দুইটা নষ্ট্ৰেলত ঘিউ দি হ'ব যাতে আপোনাৰ নেজেল যেটো পাছ হয় নেজেল পাছটো আপোনাৰ পুৰা লিউব্ৰিকেশন হৈ যাতে আৰু ঘিউটো দিলে এনেও বহুত বেমাৰৰ কাৰণে ভাল আপুনি তাৰ পাছত ঘিউ দিয়াৰ পাছত মৰ্নিংত শুই উঠি এটো গৰম পানীত নিমখ মিলাই এই পাত্ৰটোত মই আপুনি জলনেতি মই এবাৰ ডেমনস্ট্ৰেট কৰি দেখাইছো প্ৰেক্টিস কৰিব ঘৰত নাকটো বেকা কৰিবলৈ প্ৰয়োজন নাই আপুনি জাস্ট আপোনাৰ ডিঙি পোৰশনটো অলপ আগলৈ আনি এইখন যিখন হাত আপোনাৰ হাতখন ইয়াত ৰাখিব যাতে পানী আপোনাৰ গাত শৰীৰত নপৰে আৰু যেটো পাত্ৰ হয় এটো মই নাকৰ ফুটাটোত ভৰাম আৰু লাহেকে মই মুখখন মেলি দিম যেতিয়া মই মুখখন মেলি মই কোনো উখাহ নলওঁ আপুনি উখাহ নলোৱাকেও অলপ সময় ৰখিব পাৰে আৰু উখাহটো অকল মুখেৰে লবলৈ চেষ্টা কৰিব নাকেৰে বুলটো নলব চাব মই এফালে এইটো পাইডল ভৰাম আৰু এফালে পানীটো ওলাই আহিব এটো বহুত সাধাৰণ টেকনিক এটোত বেছি কোনো স্পেশাল টেকনিকৰ ইউজ নহয় আপুনি জাস্ট জানিব লাগে এই বস্তুটো কোনডখত আপুনি ঘুমাব লাগে অলপ এনেকে তিল কৰি দিলে আপোনাৰ ইটো নাকৰ নষ্ট্ৰেলেদি অটোমেটিক্যালি পানীখিনি ওলাই যাব আৰু এই ক্ৰিয়াটো সদায় মৰ্নিং খালি পেটত যদি কৰে আপোনাৰ বহুত বেমাৰৰ কাৰণে বহুত ভাল যেনেদৰে আমি টুথব্ৰাশ কৰো দাঁত সাফা হ'ব কাৰণে তেনেকে এই জলনেতিটো যদি এভৰিডে কৰো আমাৰ যেটো নাকৰ পইণ্ট আছে ইয়াৰ পৰা ডিঙিৰ পইণ্টলৈকে সকলোবোৰ যিবিলাক বেয়া টক্সিনছ সোমাই থাকে বেয়া বেক্টেৰিয়া সোমাই থাকে এই সকলোবোৰ সাফা হৈ যাব আৰু লগতে মাইগ্ৰেইনৰ কাৰোবাৰ যদি প্ৰবলেম আছে সাইনাসাইটিছৰ প্ৰবলেম আছে টনসিলৰ প্ৰবলেম আছে বা ড্ৰাই কফৰ প্ৰবলেম আছে সেই প্ৰবলেম সকলোবোৰ আপোনাৰ ঠিক হ'ব আৰু হেডেক সৰু সুৰা মাইনৰ মেজৰ হেডেক সব সকলোবোৰ ঠিক হ'ব আৰু লগতে আপোনাৰ যেটো মাইন্ড হয় মনটো সদায় বহুত কাম হৈ থাকে মাইন্ডটো আপোনাৰ বহুত কাম কৰে আৰু ইয়াত আমাৰ এইটোত কিছুমান মেজৰ চক্ৰ আছে এইটো হৈছে বিশুদ্ধি চক্ৰ এইটো হৈছে আমাৰ থাৰ্ড আই চক্ৰ এই চক্ৰগিতা সদায় কাম হৈ থাকে এই যদি আপুনি জলনেতিটো কৰে আপোনাৰ কাৰণে বহুত লাভৱান আৰু মই আশা কৰিছো আপোনালোকে যাতে এইটো প্ৰেক্টিস ভালদৰে সকলোৱে ঘৰত এবাৰ কৰে যদি আপোনালোকৰ কিবা প্ৰবলেম হয় আপোনালোকে মোক ফোন কৰিব পাৰে আৰু নহলে মই অসমত আছো আৰু 10-20 দিন মান আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে বা মোৰ ঘৰলৈ আহিব পাৰে মোৰ ফোন নম্বৰ হৈছে 9999333690 থ্যাংক ইউ ভেৰি মাচ